অতীজৰ পৰাই ভাৰতবৰ্ষ এখন ধৰ্মাৱলম্বী দেশ। আমাৰ এই দেশতে অতীজৰ পৰাই কিছুমান ঠাই এনেকুৱা আছে যে যাৰ বিষয়ে হয়তো কেতিয়াও শুনাই নাই বা শুনিছোঁ যদিও তাৰ ভিতৰত সোমাই থকা ৰহস্যৰ কথা নাজানো। আহকচোন চাওঁ আমাৰ দেশ ভাৰতবৰ্ষত থকা কিছুমান ঠাইৰ ৰহস্য। মা কামাখ্যা মন্দিৰ। গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত মা কামাখ্যা মন্দিৰ শক্তি দেৱী মা কামাখ্যাৰ দেহৰ অংগৰ পৰা উৎপত্তি হোৱা বুলি কোৱা হয়। মা কামাখ্যাৰ মৃত্যুৰ পাছত ভগৱান শ্ৰীকৃষ্ণই সুদৰ্শন চক্ৰৰে মা কামাখ্যাৰ দেহ 52টা অংশত বিভক্ত কৰিছিল বুলি বিশ্বাস কৰা হয়। এই 52টা অংশৰে এটা অংশ মা কামাখ্যাৰ যোনি অংশ এই ঠাইত পৰাৰ পিছৰে পৰা তাত মা কামাখ্যাৰ মন্দিৰ স্থাপিত হয়। আটাইতকৈ আশ্চৰ্যৰ কথা যে মা কামাখ্যা মন্দিৰটোৰ ভিতৰত মা কামাখ্যা দেৱীৰ এটাও মূৰ্তি নাই। মা কামাখ্যাৰ মন্দিৰক যোনিৰ মন্দিৰ বুলিও কোৱা হয় আৰু মন্দিৰটোৰ দ্বিতীয় ভাগত এটা যোনি আকাৰৰ মূৰ্তি আছে আৰু মাহেকত একবাৰ মূৰ্তিটোৰে তেজ ওলায়। এইটো কিয় হয় ইয়াৰ কাৰণটো আজিলৈকে এটা ৰহস্য হৈয়ে আছে। শূন্যত ওলমি থকা খুঁটা। ভাৰতবৰ্ষৰ এটা ঐতিহাসিক অঞ্চল অন্ধ্ৰপ্ৰদেশৰ লেপাক্ষী মন্দিৰ। এই মন্দিৰটো তাৰ চিত্ৰকলা আৰু আৰ্কিটেকচাৰৰ বাবে বিখ্যাত। এই মন্দিৰটোত 70টা খুঁটা আছে আৰু এই মন্দিৰটোত ৰহস্য হ'ল এই 70টা খুঁটাৰ মাজত এটা এনেকুৱা খুঁটা আছে যিটো একো সহায় নোহোৱাকৈ বায়ুশূন্যত উপঙি আছে। মানুহে দৰ্শন কৰিব গ'লে খুঁটাটোৰ ইপাৰে সিপাৰে বস্তু পঠিয়াই খুঁটাটোৰ বায়ুশূন্যত উপঙি থকাটো প্ৰমাণ কৰি চায়। কোডিনহি কেৰালা। কেৰালাৰ এখন গাঁও কোডিনহি যাক ভিলেজ অফ টুইনছ নামেৰে জনা যায়। এই গাঁওখনত আপুনি ভৰি দিলেই আপোনাৰ চাৰিওফালে একেমুখৰ মানুহ দেখা পাব। কোডিনহি গাঁৱত বৰ্তমান 200যোৰমান টুইন বা ট্ৰিপলেট দেখা পাব। এই গাঁওখনৰ পানীত থকা ৰসায়নৰ বাবে এনেকুৱা হোৱা বুলি ডাক্তৰবোৰৰ বিশ্বাস। বায়ুশূন্যত উপঙা শিল। হয় বন্ধুসকল, মহাৰাষ্ট্ৰৰ শিৱপুৰ মন্দিৰত এটা এনেকুৱা বিস্ময়কাৰী শিল আছে যিটোৰ ওজন প্ৰায় 70 কেজি। কিন্তু এই শিলটো হাতৰ এটা আঙুলিৰে দাঙিব পাৰি। দৰাচলতে 11জনমান মানুহে একগোট হৈ প্ৰত্যেকৰে হাতৰ এটা আঙুলি শিলটোৰ ওপৰত থৈ জোৰ জোৰকৈ হজৰত কামাৰ আলী দাৰভেজ বুলি কেইবাৰমান কোৱাৰ পাছত, বন্ধুসকল আৰু একবাৰ কৈ দিছোঁ, হজৰত কামাৰ আলী দাৰভেজ এই বুলি কেইবাৰমান কোৱাৰ পাছত শিলটো নিজে নিজে বায়ুশূন্যলৈ উঠি আহে। প্ৰায় 800 বছৰমান আগতে এজন চুফী সন্ত কামাৰ আলীয়ে এই মন্দিৰটো বনোৱা বুলি লোকবিশ্বাস আছে আৰু এইটো এটা ৰহস্য। কৰ্ণিমা মন্দিৰ ৰাজস্থান। ৰাজস্থানৰ দাসনক অঞ্চলৰ কৰ্ণী মাতাৰ মন্দিৰত এটা আচৰিত ঘটনা ঘটে। মন্দিৰটোত কমেও 20,000 এন্দুৰৰ বসবাস আৰু মন্দিৰৰ বাহিৰভাগত কিন্তু এটাও এন্দুৰ দেখিব পৰা নাযায়। কি আচৰিত! মন্দিৰৰ খাদ্যবস্তু এন্দুৰেও খায় আৰু সেই খাদ্যই দৰ্শনাৰ্থীয়েও খায়, কিন্তু আজিলৈ কাৰো একোকে হোৱা নাই আৰু এন্দুৰবোৰে আজিলৈ কাৰো একো ক্ষতি কৰা নাই। এন্দুৰবোৰক কৰ্ণী মাতাৰ পৰিয়ালৰ সদস্য আৰু ভাগ্যবশতঃ দেখা বগা এন্দুৰবোৰক কৰ্ণী মাতাৰ সন্তান বুলি লোকবিশ্বাস আছে। মহাৰাষ্ট্ৰৰ শনি চিগনাপুৰ। আহমেদনগৰৰ পৰা প্ৰায় 35 কিলোমিটাৰমান আঁতৰত শনি চিগনপুৰ নামৰ গাঁও এখনৰ ঘৰবোৰৰ দৰ্জা বুলিবলৈ একো নাই। না দৰ্জাৰ ফ্ৰেম না দৰ্জা, কিন্তু আজিলৈ তাত একো অঘটন ঘটা নাই। লোকসকলৰ মতে তাত শনিদেৱৰ অৱস্থান আছে আৰু এইটো এটা ভাৰতবৰ্ষৰ এই ঠাইখনৰ ৰহস্য। দ্য মেগনেটিক হিল অফ লেহ লাডাখ। পৃথিৱীৰ বাস্তৱ জীৱনৰ স্বৰ্গ লাডাখতনো কোনে যাব ইচ্ছা নকৰিব, কিন্তু সাগৰীয় পৃষ্ঠৰ পৰা 1000 ফুট উচ্চতাত অৱস্থিত মেগনেটিক হিল ভাৰতবৰ্ষৰ এখন ৰহস্যময়ী স্থান। সাধাৰণতে গাড়ীবোৰ ওখৰ পৰা চাপৰলৈ সহজতে আহিব পাৰে, কিন্তু মেগনেটিক হিলত গাড়ীবোৰ চাপৰৰ পৰা ওখলৈ নিজে নিজে গৈ থাকে। গাড়ীৰ ইঞ্জিন বন্ধ থাকিলেও গাড়ী বা বাইক যিকোনো অট'মেটিক গৈ থাকে আৰু এইটো এটা ৰহস্য। কেৰালাৰ এখন হাবিত ইডুক্কি নামৰ হাবিখনত ৰঙা ৰঙৰ বৰষুণ হয়। এই বৰষুণৰ পানীৰ ৰং ৰঙা হয়। প্ৰথম 2001 চনৰ 25 জুলাই তাৰিখে ইডুক্কিত ৰঙা ৰঙৰ বৰষুণ পৰিছিল। যেতিয়া এই বৰষুণৰ পানী সংগ্ৰহ কৰি থৈ দিয়া হৈছিল তেতিয়া পানী ফটফটীয়া হৈছিল আৰু পাত্ৰৰ তলত কিছুমান ৰঙা ৰঙৰ কণিকা দেখা পোৱা গৈছিল। এইটো কি কাৰণে হয় আজিলৈকে এটা ৰহস্য হৈ আছে।
ৰাজস্থানৰ বুলেট বাবা। ৰাজস্থানৰ এটা মন্দিৰত বুলেট বাইক এখনক পূজা কৰা হয়। ওম সিং নামৰ মানুহ এজনৰ সেই বুলেট বাইকখনত এটা ভয়ানক এক্সিডেণ্টত সেই ঠাইতে মৃত্যু ঘটিছিল আৰু তাৰপিছত সেই ঠাইৰে পাৰ হৈ যোৱা মানুহৰ বাইকৰ কেতিয়াবা তেল শেষ হৈছিল, নাইবা বাইকখন পিছফালৰ পৰা কোনোবাই টানি ধৰে আদি কিছুমান অদৃশ্য ঘটনা ঘটিছিল। সেইবাবে মানুহবোৰে সেই বুলেট বাইকখনৰ সৈতে সেই ঠাইত এটা মন্দিৰ সাজি দিছে আৰু মানুহবোৰে অহা যোৱাই তাত সেৱা জনায়। গতিকে বন্ধুবৰ্গ, আজিৰ ভিডিঅ'টো চাই কেনে পালা কমেণ্টত জনাবচোন। আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব। ভিডিঅ'টোৰ তলত থকা ৰঙা ছাবস্ক্ৰাইব বটনটো টিপি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে থকা ঘণ্টা বটনটো প্ৰেছ কৰিবলৈ আপোনালোকে নাপাহৰিব। গতিকে বন্ধুসকল, ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। আপোনাৰ দিনটো শুভ হওক।